कार्बी आंलं जिल्लानि कांकी बन्टी गरखिया पुखुरी आरो हावराघाट तिनिआलियाव 77थि भारत उदांस्रि सान फालिदों। हादोरजों लोगोसे रायजोनि गुबुन गुबुन जायगायाव फालिनाय बादिनो कार्बी आंलं जिल्लानि कांकी बेलगुरि बहुमुखी समबाय समितिया गरखिया पुखुरी गामिनि गेलेग्रा फोथाराव आरो हावराघाट तिनिआलि आन्चलिक जौगालु बर' गौथुम लोगोसे हावराघाट तिनिआलि बहुमुखी समबाय समितिया जथायै दिनै फुंबिलिनि मोनसे समावनो 77थि भारत उदांस्रि सानखौ फालियो। मख'जाथावदि आलादा आलादायै फालिनाय हाबाफारि बादियै कांकी बेलगुरि बहुमुखी समबाय समितिनि फिरफिलाखौ बिरहोयो आफादनि गाहाय सामसिं तेरना आरो गरखिया पुखुरी गामिनि गेलेग्रा फोथाराव फालिनाय हाबाफारियाव उदांस्रि साननि फिरफिलाखौ बिरहोयो सोरखारि गावबुरा ध्रुव ब्रह्मआ। এই বিষয়ববীয়াসকল সকলোকে মোৰ তৰফৰ পৰা এই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি থকা দিনত আকৌ আমি এনেকৈ একেলগে এই প্ৰগ্ৰেমটো বা স্বাধীনতা দিৱসটো আকৌ কৰিব পাম বুলি আশা ৰাখি মই ভাৰত চৰকাৰকো ধন্যবাদ দিছোঁ। আজি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে আমি শান্তিৰে আছোঁ, গতিকে আগন্তুক দিনত আকৌ আমি অলপ জাকজমককৈ কৰিব পাৰিম বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্টত আমি স্বাধীন পাইছিলোঁ। সেই অনুযায়ী আমাৰ সমগ্ৰ ভাৰতবৰ্ষই আমাৰ এই স্বাধীনতা দিৱস কাৰ্যসূচীটো প্ৰতি বছৰে পালন কৰি আহিছে। আজি আমাৰ স্বাধীন হোৱাৰ 77তম স্বাধীনতা দিৱস। সেই উপলক্ষে আমি আজি বৃহত্তৰ কাংকি বেলগুৰি সমবায় সমিতিৰ আমি আজি সেই কাৰ্যসূচী হাতত ৰাখি আমি আজি পতাকা উত্তোলন কৰিছোঁ। গতিকে আজিৰ দিনটোত আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে গৌৰৱৰ দিন। আজি এই দিনটোত আমাৰ যিবিলাক স্বাধীনতা দিৱসৰ কাৰ্যসূচী স্বাধীন আনিবৰ বাবে আহতক চেষ্টা কৰি প্ৰাণ আহুতি দিয়া সকলো আমাৰ আজি তেওঁলোকক আমি স্মৰণ কৰিছোঁ। গতিকে আমি আহি থকা দিনত আমি এই কাৰ্যসূচী প্ৰতি বছৰে স্বাধীনতা দিৱস কাৰ্যসূচীত আমি পালন কৰি যাব লাগিব আৰু সেই উদ্দেশ্যৰে আমি আজি পালন কৰিছোঁ, ভৱিষ্যতেও আমি পালন কৰি যাম। বছৰ 77 বছৰ হৈ গ'ল। আমি তেতিয়াৰ পৰাই আমি আমাৰ ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি আহিছোঁ সুচাৰুৰূপে। আৰু আজিও ঠিক 15 আগষ্ট দিনা আমি সমূহ ৰাইজক আমাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক ৰাইজক লৈ আমিও আজি পতাকা উত্তোলন কৰিছোঁ আৰু এই পতাকাখন উত্তোলন কৰিব পাই নথৈ আনন্দিত হৈছোঁ। আৰু আগলৈ আমি শান্তি কামনা কৰোঁ, যাতে আমাৰ মানুহখিনি আমাৰ বুলি নহয় ভাৰতবৰ্ষৰ সকলো মানুহখিনি যাতে শান্তিৰে থাকক, এই কামনাৰে আমি আজি এই পতাকাখন উত্তোলন কৰিলোঁ। আৰু পিছলৈ আকৌ আগন্তুক দিনবোৰত আমি আকৌ তেনেকৈ কৰিম বুলি আশা ৰাখি মোৰ আজি চমু বক্তব্য মই ইমানতে সামৰণি মাৰিলোঁ।